গানে গানে যাওঁ বলা সপোন বাটে আজি হল গৰু বিহু মানুহবিলাকে গৰু লৈ গৈছে নদীত গা ধুৱাবৰ কাৰণে আৰু আমি দুটা এতিয়া পিছে পিছে যাই আছোঁ মাহ হালধি সানিলোঁ ধুনীয়াকৈ দুইটাই এতিয়া যাই আছোঁ লাহে লাহে নদীত যাই গৰুৰ লগতে মানুহে গা ধুই কেনে আহিম আৰু না কি ক এইখন ব্ৰইলাৰ ফাৰ্ম আৰু এই মোৰখনো আছে ক'ৰবাত এখন আছে আৰু মোৰো এখন ব্ৰইলাৰ ফাৰ্ম আছে ব্ৰইলাৰৰ লগতে লাগি আছিলোঁ এতিয়া অলপ দেৰি হ'ল লগৰবিলাক গেলে মই যাই আছোঁ আমি দুটাই মোৰ এইটোৱে লগ বঢ়িয়া ডোজ যাই আছোঁ আৰু লাহে লাহে যাওঁ গা পা ধুই কেনে ধুনীয়াকৈ আহোঁ এইডালে হ'ল সেই চাবুকডাল যিডাল চাবুকেদি ৰাজামৌলি ছাৰৰ আৰত ৰামচৰণে NTRক কোবে কোবে পিঠি ছাল চামৰা গুচাই দিছিল জাষ্ট জকিং দেই ৰাইজসকল অলপ সময় ৰ'লোঁ কাৰণ এই মোৰ লগৰ কেইটামান গৰু চৰি মোৰ লগৰ আৰু কেইটামান ফ্ৰেণ্ড আহিল সিহঁতৰ কাৰণে ৰ'লোঁ যে যা আছে সিহঁতকো ধুৱাই লৈ আহোঁ নদীতে গা পাটো ধোৱা নিয়মে নাই 6 মাহ 7 মাহ গা নুধুৱে আজি মোৰ লগতে লৈ আহিলোঁ আৰু মাতি মাতি সিহঁতকো গা ধুই লৈ আহোঁ দে কথাগিলা বন্ধ কৰিলি যে কিয় একদম বহুত আলোচনা কৰি আহিছিল একদম বেনিমেল পাতি আহিছিল আহোঁতে বোৱাৰী মানুহগিলাৰ দৰে এতিয়া বন্ধ হ'ল যে বেনিমেলখন কিয় কেমেৰা অন কৰিলে মুখ বন্ধ হৈ যায় না ফেভিকল লাগি যায় বেনিমেল বন্ধ কৰি দিলা ৰাইজসকলে সিহঁতে এইয়া এহেঁত দুটা আহিলে এই দুটা গা পা ধুই ৰেডি একদম মজাকৈ আহি গ'ল গাইছ আহি পালোঁ নদী পালোঁৱে আৰু বেছি দূৰ নাই পালোঁ এইটো চাওক নদী পালোঁৱে আৰু ধুনীয়াকৈ এতিয়া নদীত সাঁতুৰিব এইকেইটা আহিলে কেইটামান আহিলে মোৰ লগৰকেইটা আহিলে কামে চেঁচা অকলে সাঁতুৰিব লাগিব যে একো নাই গোটেই নদীটো এতিয়া মোৰে একদম ইটো মোৰ সিটো মই সাঁতুৰি থাকিম আৰু অকলে যাব লাগিব অলপ দেৰিকৈ খেলো আছে ক্ৰিকেট খেল আছে ক্ৰিকেট খেলিব লাগিব গতিকে যাব লাগিব বল খেলিব লাগিব বল দিব লাগিব আজি তই বি টিমৰ ময়ো বি টিমৰ মই বেছি বয়স হোৱা নাই না মোৰ 14-15 বছৰমান হৈছে এনে আচলতে হ'ল আজি গৰু ধুৱাবি কিন্তু ইহঁতেও গা ধুই আছে কাৰণ ইহঁতে গমে পায় ইহঁতে নিজকে নিজে গৰু বুলিয়ে ভাবে সেইকাৰণে ইহঁতেও গা ধুই আছে গৰুৰ লগতে গৰুবিলাক ধোৱা হৈ গ'ল ইহঁতে বেছি গাধা গৰু না সেইকাৰণে ইহঁতে বেছিকৈ গা ধুইছে
कैसी अपमानजनक बातें कर रहा है लड़का ये अश्लील है ये लोंडा এই একজাক গৰু সিহঁতেও গা ধুই আছে এইলা দুই ঠেঙীয়া গৰু যেন পাইছোচোন এইগিলা চব দুই ঠেঙীয়া গৰু এইবিলাক পৰম্পৰা গৰু বিহুৰ দিনা এজনে আনজনৰ মালাবিলাক খলা বদলা কৰে ইহঁত খলালে ইহঁতেও খলালে গা পা ধোৱা হ'ল এতিয়া ধুনীয়াকৈ ঘৰৰ ফালে যাই আছোঁ ঘৰত যাই কিবা অলপ জলপান খাই কেনে ক্ৰিকেট ফিল্ডত যাব লাগিব এতিয়া ক্ৰিকেট ফিল্ডত যাই বলাৰ আমাৰ একদম 1 নম্বৰ বলাৰ আৰু এইটো 2 নম্বৰ বলাৰ যাই আছে কলা স্পৰ্টিং পিন্ধি আৰু এইটো আমাৰ কিপাৰ এনেকৈ যাই কেনে এতিয়া ডাইৰেক্ট জলপান অলপমান খাই কেনে ডাইৰেক্ট ফিল্ডতে যাম আৰু একদম মাৰ খেল হ'ব এ আৰু বি আপোনালোকেতো কৈছে মই বি টিমৰ খেলিম কাৰণ 14-15 বছৰ বয়সৰ ল'ৰাটো আজি এবি খেল হ'ব গৰুৱাৰা দিম মৰিবা বি টিমৰ হৈ মই খেলিম মৰিবা গা-পা ধুই ঘৰ আহি পালোঁ এতিয়া ডাইৰেক্ট ফিল্ডতহে লগ পাম আৰু দেই গাইছ এইয়া ৰেডি হৈ আছে খেলবা লাগব এতিয়া ফিল্ডত আহি পালোঁ বল খেল লৈ আহিলোঁ দে এতিয়া গা-পা ধুই অকণমান ৰেষ্ট হ'লোঁ আৰু বাকী ৰিজাল্টনো কি দিবি বল খেলত এটিমক বলে নৰা সিহঁতে মস্ত চতুৰ যেনেকৈ নহওক আমাৰ হাৰাই ইমান দিন খেলিলোঁ নাই সিহঁতৰ লগত জিকিব নৰা একদিনে কিবা একদিনে জিকিছিলোঁ 1500 মান টকা পাইছিলোঁ বাকী সিহঁতক বলে নৰা আৰু পাৰা নাই বহুত চেষ্টা কৰিলোঁ পাৰা নাই সিহঁতেহে জানে কি বা কেনেকৈ খেলে বেলেগৰ লগত হ'লে হাৰি থাকে কিন্তু আমাৰ লগত সিহঁতে জিকিবই বাকী ভিডিঅ'টো ইমানে যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব দেই এনেকুৱা আৰু নতুন ভিডিঅ' আহি থাকিব গতিকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই ৰাইজসকল